Hello everyone, welcome back to my blog again. It's 22 September 2022 আৰু মই আপোনালোকক দেখাই আছো কাঞ্চনজঙ্ঘাৰ ভিউ পইণ্ট যেটো কোৱা হয় টাইগাৰ হিল বাট আনফৰ্চুনেটলি ক্লাউড হৈ থকাৰ কাৰণে অৰ্থাৎ ডাৱৰ বেছি থকাৰ কাৰণে হেদিনাখন আমি 4:30 বজাত ওলাই গৈ আসলতে তেনেকুৱা এটা ভিউ পইণ্ট নাপালো যেটো আসলতে আমি বিচাৰিছিলো বাট লাকিলি টেলিস্কোপ হোৱাৰ কাৰণে মই সূৰ্যোদয়টো দেখিলো আৰু বহুত ভাল লাগিলে আসলতে বহুতখিনি মানুহ উইন্টাৰ প্ৰিফাৰ কৰে কিন্তু ডাৱৰ ভাল হৈ থকাৰ কাৰণে বা ডাৱৰ তেনেকুৱা পৰিৱেশ নোৱাৰ কাৰণে আমি বহুত ভাল এনজয় কৰিব পাৰিলো তাত তাৰ পিছত আমি গলো আসলতে এটা মনাষ্ট্ৰীলে যেটো এটা আসলতে জাপানীজ মনাষ্ট্ৰী আছিলে যেটো বহুত ধুনীয়া এটা বুদ্ধাৰ মূৰ্তি আছিলে যেটো অলপ ইউনিক আছিলে মই আগত দেখা যিমানখিনি বুদ্ধা মন্দিৰ আছিলে সেইটো বহুত ইউনিক আছিলে তাত আসলে লাফিং বুদ্ধা আৰু তাৰ ওপৰঞ্চি বুদ্ধাৰ বহুতখিনি মানে পেইণ্টিংছ ৱালত অঁকা আছিলে যেটো আপোনালোকে অলৰেডি দেখিছে দেন মই আপোনালোকৰ আশে-পাশে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন বা কেনেকুৱা ধৰণৰ পৰিৱেশ আছে তাৰ অলপ চলপ এটা আভাস দিবলৈ যত্ন কৰিছোঁ তাৰ পাছত আমি আহিলো বাতাসিয়া লুপ যেটো দাৰ্জিলিঙতে আছে এই দাৰ্জিলিঙত বাতাসিয়া লুপটোৰ পৰাও কাঞ্চনজঙ্ঘা কিন্তু দেখা পায় বহুত আসলতে বাইনেকুলাৰ আশে-পাশে থাকে তাত মেইনলি এনেকুৱা ধৰণৰ স্তম্ভ এটা আৰু এজন গভৰ্ণৰে আছিলে নেকি মেবি এটা ষ্টেচু আছে ইয়াৰ লগতে যেটো ৰোল অফ অনাৰ তেনেকুৱাকে 3-4খন মান বৰ্ডো আছিলে মই যিমান পাৰো আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো আৰু কি থাকে তাত ইয়াৰ উপৰি এই যে টয় ট্ৰেইনৰ কথা যদি কোনোবাই কেনেবাকৈ তাত গৈছে তেতিয়ালে টয় ট্ৰেইনো তেনেকুৱাকে সেই এলেকাটোৰ মাজে দিয়ে পাৰ হৈ যায় যি নেকি সমগ্ৰ দাৰ্জিলিংখন দেখায় এইটোৱে হৈছে এইটো ট্ৰেক এনেকৈ আমি যেটো আমাৰ নেক্সট ডেষ্টিনেশ্যন তাৰলে ৰাওনা হলো মই এটা কথা আপোনালোকক কওঁ যে দাৰ্জিলিং হওক বা ছিকিম হওক তাৰ মানুহবোৰ যথেষ্ট ৱেল এডুকেটেড হয় আৰু মানে কি হয় সদায় আকৰ্ষণ কৰিব বিচাৰে টুৰিষ্টসকলক যেটো তেওঁলোকৰ উপাৰ্জনৰ ৰাস্তাটো হেতুৱে হয় মেইনলি ইয়াৰ উপৰি ট্ৰেফিক তেওঁলোকে বহুত মানে মই এতিয়া দেখাইছো আপোনালোকক আমাৰ গাড়ীখনত থকা সকলো ফেমিলি মেম্বাৰ আৰু এই স্কুলখন দেখিছে এইখন আচলতে ইয়াৰিয়া শ্বুট হৈছিলে আৰু এই ভেলিটো হৈছে হেপী ভেলি যেটো আসলতে আটাইতকৈ ওল্ডেষ্ট হয় টি বাগানৰ এইটো 1854তে আসলতে ডিস্কভাৰ হৈছিলে ইয়াৰ পাছত আমি আহি পালোহি টেনজিন ৰক অৰ্থাৎ এই ৰকটোতে আসলতে মাউণ্ট এভাৰেষ্টলৈ যোৱা প্ৰথমজন ব্যক্তি টেনজিং তেওঁৰ নামতে এই ৰকটো আসলতে নাম দিয়া হৈছে ইয়াত আসলতে হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউটৰ বহুতখিনি ষ্টুডেণ্ট সেইটো টাইমত আসলতে ট্ৰেকিং শিকি আছিলে তো সেইটো টাইমত আমি লাকিলি ভিডিঅ' কৰিব পাৰিলো আৰু আপোনালোকক মই দেখাই আছো তেওঁলোকৰ আসলে ফেজ থাকে সেইটো অনুমতে এইটো প্ৰথম ফেজ যেটো নেকি টেনজিন ৰক বুলি কোৱা হয় এইটো ক্লাইম কৰাৰ পাছত তেওঁলোকে এই নেক্সট হিলটোত গৈ তেনেকৈ ক্লাইম কৰিব লাগে বা ট্ৰেক কৰিব লাগে তাৰ পাছতে তেওঁলোকে আসলতে কি হয় মাউণ্ট এভাৰেষ্টৰ কাৰণে সিলেকশন হয় দাৰ্জিলিং হওক বা ছিকিম হওক প্ৰত্যেকখন মানে চিটিতে মই দেখিলো যে এনেকুৱাকে কিছুমান পতাকা আছিলে মই এজন তাৰে লোকেল মানুহক সুধিলো যে আসলতে এইকেইখন হয় কি তেতিয়া তেওঁলোকে ক'লে যে এইকেইখন পতাকা আসলতে বিশ্ব শান্তি অৰ্থাৎ ৱৰ্ল্ড পিছৰ কাৰণে আসলতে লামা যেটো ট্ৰাইব হয় তেওঁলোকে লগায় এই লামা ট্ৰাইবে আসলতে ইয়াত টিবেটিয়ান ভাষাত কিছুমান ৱৰ্ল্ড পিছৰ মন্ত্ৰ লিখে গতিকে সেইটো কাৰণে এই পতাকাবোৰ অসংখ্য হৈ থাকে তাত দাৰ্জিলিং হওক বা ছিকিম হওক গোটেই মানুহখিনি যথেষ্ট পৰিশ্ৰমী দেখিছে নহয় কেনেকৈ আসলতে চিলিণ্ডাৰ কঢ়িয়াইছে এনেকুৱা ভিউবোৰ আমি পাই অৱশেষত আমাৰ ষ্টপেজ পালোহি আমাৰ এজন গাইড আছিলে গাইড অৰ্থাৎ তেওঁ আমাৰ চমুখনৰ অনাৰে আছিলে এখেত যথেষ্ট মানে হাম্বল আছিলে চাওকচোন কিউ কা তেওঁ I'm from Darjeeling. Yeah, he's a very nice guy and moreover he was a guide also.
এইখনে আছিলে আমাৰ হোটেল, যিখন মেইন টাউনত আছিলে। ইয়াত কিছুমান ছবি আছিলে বহুত ব্ৰিটিছৰ যুগৰ টাইমৰে হয়, গতিকে মই আপোনালোকক তাৰে কিছুমান ভিউ দেখুৱালোঁ, চাওকচোন। এইখন এখন ফেমাছ টি ষ্টল হয় তাৰ। The siblings. How you feel? It feels like we are in the another world because in where we stay there is nothing like that behavior we are now मतलब फेस कर रहा हूँ ना अभी, तो वैसा हमारा वो बिहेवियर वहाँ नहीं मिलता है, तो अच्छा लगा है उस बिहेवियर से साथ में मिले होने में। तो वही लोग भी बहुत अच्छा लग रहा है वो दार्जिलिंग। इसका किसका को किमान হয় দাম সুধিছে আপোনাক। এই ৰোলাৰটো হেনো বোলে কিছুমান মন্ত্ৰ বা প্ৰেয়াৰ টাইমত টিবেটিয়ানসকলে ইউজ কৰে। এইটো হৈছে টয় ট্ৰেইনৰ ষ্টেচন। এইটো হেনো নেপাল বৰ্ডাৰ, এইখন পাৰ কৰিলে সেয়া নেপাল। এনেকৈ গৈ গৈ আমি পালোগৈ নেপাল বৰ্ডাৰ, আৰু ইয়াত মই আপোনালোকক দেখাই আছোঁ নেপাল বৰ্ডাৰটো, একজেক্ট বৰ্ডাৰটো আচলতে য'ৰ পৰা আপুনি নেপাললৈ যাব পাৰি। তপাই কো যাত্ৰা শুভ সোচ, মানে হৈছে আপোনাৰ যাত্ৰা শুভ হওক, আৰু আমাৰ যাত্ৰা শুভ হ'ল। ইয়াৰ পাছত আমি আহি পালোহি মিৰিক লেক, যিটো সময়ত আচলতে বৰষুণ দিলে, কিন্তু তথাপিও ভাল লাগিলে লেকটো। চাওকচোন কেনেকুৱা লাগে। এইটোৱে হৈছে আপোনাৰ মিৰিক, আৰু বা বহুতে কয় সুমেন্দু লেক বুলিও কয়। এইটোৰ পুৰা মানে মাটিকালি বুলি ক'লে 1.25 কিলোমিটাৰ আচলতে এই মিৰিক লেকটোৱে আগুৰি আছে। আৰু এই মিৰিক লেকটো ৱেষ্ট বেংগলত আছে, ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত আছে। তো আহক চাওঁ আৰু ভিতৰলৈ গৈ। এনেকৈ আমাৰ যাত্ৰাটো শেষ হৈছিলে কিছুমান ভাল মানুহৰ সংগ লৈ। চাওকচোন তেওঁলোকে কি কয়। বাই বাই দাৰ্জিলিং।